বট ককাই কি খবৰ? মস্ত আছো ৰে। তুমি পিছে কাছো ৰে? আমি ফাটাফাটি। পিছে আজি কিয় আহিব লগা হ'ল? নমস্কাৰ, মোৰ নাম শ্ৰী ব্ৰত ককাই। তোমাৰ ষ্টুডিঅ'টো লাগিছিল, দিব পাৰিবি? মাত্ৰ 20 বছৰ কাৰণে। কিয় ইণ্টাৰভিউ ল'বলে? নহয়, জিম খুলিম বুলি ভাবিছো। দিব পাৰিবি? মাহে 1 লাখ টকা দিম ন। এমাহতে 1 লাখ দিবি? ইয়েছ, কেতিয়াবাতো বেছিও পাব পাৰা। তেতিয়াহ'লেতো দি দিব লাগিব আৰু। পিছে ইমানবোৰ টকা পাবি ক'ত? কিয়, তোমাৰ পৰাইতো পাম। মোৰ পৰা কেনেকৈ পাবি? মই আকৌ কিয় দিম? কিয়, আপুনি জিম মাৰিব আহিব আৰু পইচা নিদিলে কেনেকে হ'ব? মই আকৌ কিয় জিম মাৰিব আহিম? কিয় নাহিব? নাহিলে নহ'ব ন। আপুনি যদি নাহে কোনে আহিব? কোনে আহিব মানে? মই কেনেকে জানিম কোন আহে কোন নাহে? কিয়, কোনো নাহিব নেকি? তইও বিড়ি খাৱ? কেতিয়াবা খং উঠিলে খাওঁ, এনেইতো চুইও নাচাওঁ। কিয়, আপুনি নাখায় নেকি? কিয় খাম? মোক দেখিলে কি বেয়া বস্তু খাই নিচিনা লাগে নেকি? দেখিলেতো নালাগে, নেদেখিলে লাগিব পাৰে ন। সেইটো আকৌ কি কথা? নেদেখিলে লাগিব পাৰে? তো আজিকালি বেছিভাগে নেদেখাকে খায় ন, চোৰ কৰি। কিয় সৰু ল'ৰা বুলি ভাবিছ নেকি? এইটো দেখিলেতো নালাগে, পিছে নেদেখাকে ক'ব নোৱাৰিম ন। কেই দেখিলেতো নালাগে হেই? আৰু কি দেখাব লাগে? মৰি পোৱা নাই নেকি মোক? মানিতো পাইছো, পিছে চিনি পোৱা নাই ন। চিনি নাপালে কি জাকে তাকে সৰু ল'ৰা বুলি কৈ দিবি? মই আকৌ কেতিয়া ক'লো? আপুনি নিজে সুধিছিলে। পিছে দিব নিদিয়ে কনফাৰ্মটো কৰি দিয়ক। কেই দিব লাগে? এই ষ্টুডিঅ'টো। ষ্টুডিঅ' আৰু তোক? তোকতো গালিৰ বাহিৰে আৰু একো দিব নোৱাৰিম আমি। তাৰ আগতে ভাড়ে ইয়াৰ পৰা গুচি যা আৰু। কিয়, বাৰী দেখা নাই নেকি মোৰ? দেখি দেখি ভয় খাম বুলি ভাবিছ নেকি? ভয় নাখাব, এনেই বনাইছো বুলি ভাবিছ নেকি? নাই দেখিলে কেনেকৈ গম পাম সঁচাকে বনাইছ নে এনেই বনাইছ? সেই দেখাব লাগিব নেকি? আমাক ফটোৱা বুলি ভাবিছ নেকি? তই দেখাবি আৰু আমি চাম। মানুহ গেং লৈ আন। ইমান সৰু ল'ৰাকেইটা মাৰ খোৱাবি? কিয় মাতিছে বা? মাৰ খাবলে। দেখাত সৰু ল'ৰাৰ নিচিনা লাগিছে। নেদেখাকৈ কোন ফালৰ পৰা মাৰ খাবি গমেই নাপাবি। হয় নেকি? ইয়াৰ লগত ধেমালি নকৰাই ভাল হ'ব নেকি? তহঁতি কম ফুকাৰতে নাজানো নেকি? জানোতো, পিছে আমি অৰিজিনেলকে শিকা নাই ন। হাৰিম যেন লাগিছে। কি কথা পাতিছ? ভয় খাইছ চাগে? ভয় খাইছে, আমি পিছে ভয় খোৱা নাই কৰে। একদম অৰিজিনেল বুলি ভাবিলেহে মোক। ভাই কোৱা নহয় নেকি তোক? দেশ জুড়ে কিছু কাম দিলে আৰু। এতিয়া আকৌ কেই টকা ল'বি? 10 টকা এটা দিবি আৰু। এক্টিং কিন্তু মজা কৰিছে ৰে। মাষ্টৰে একেবাৰে ভয় খাই গৈছে।